সাজি কাচি ক'ত যোৱাৰ প্লেন কৰিছে তাতে আমাৰ গাড়ীখন লৈ দাদা দাদা শুনকচোন দাদা শুনকচোন দাদা আপোনাৰ এই চাবিটো লৈ গৈছিল ধন্যবাদ দেই মই মানে দৌৰা-দৌৰি পাহৰিয়ে গৈছোঁ বহুত বহুত ধন্যবাদ আপুনি সেইফালে গৈ আছে নেকি মানে ময়ো গ'লোঁ হয় মই সেইফালে গৈ আছোঁ আপুনি চিনি পায় নে নাপায় বা ৰৌনক চৌধুৰী যে তেখেতৰ ঘৰলৈ গৈ আছোঁ ৰৌনক চৌধুৰী কি ভাবিছে মানে মোৰ বাইটি ৰৌনক চৌধুৰীলৈ বিয়া হৈছে আৰু মোৰ এজন ভাগিন আছে নহয় চাজি আপুনি চাগে তেওঁক লগ পাইছে সাজিত নহয় চন্দন মানে চন্দন মোৰে ল'ৰা কি আপুনি হয়তো নাজানে তাৰমানে আপুনি তাৰ মই সনাতন চন্দনৰ দেউতাক আহিছোঁ ঠিক আছে হঠাৎ দেউতা অহাৰ ডিচিশ্যন ল'লে যে আকৌ কিবা নতুনকৈ সমস্যা আহিব হ'ব সময়ত দেখা যাব দেউতাৰ বাবে স্পেচিয়েল কিবা এটা আনো ব'লক মই আজি নাযাওঁ দিয়ক বেয়া নাপাব কিয় নহয় মানে বহুদিন ইয়ালৈ অহাই নাই যে তাতে আপোনাৰ লগত হঠাৎ এনেকৈ দেখিলে কোনে বা কি কৈ দিয়ে মই আপোনাক এৰিছোঁ দিয়ক মই যাওঁ কিন্তু এনেকৈ ভিতৰলৈ ব'লক এই আপুনি নুবুজি এতিয়া মই যদি ভিতৰলৈ যাওঁ একেবাৰে আঠা লগাৰ নিচিনাকৈ চবে লাগি ধৰিব বুজিছে মই আহোঁ হেৰি শুনকচোন আপুনি কিন্তু মই আপোনাৰ লগত অহা বুলি বা এইখিনি ঠাই পোৱাহি বুলি কিন্তু ভুলতো নক'ব কিয় আৰে জানেই দেখোন মানুহবোৰৰ মন আপুনি আজি সোনকালে আহিলে যে হা তেনেকুৱা বিশেষ একো কাম নাছিল সেইকাৰণে গুচি আহিলোঁ আপুনি তেখেতক লগ পালে কোন কাৰ কথা কৈছা কিয় চৌধুৰী অহাৰ কথা আছিল নহয় তেখেতৰ দেখোন একো খা খবৰেই নাই জানিছিলোৱে তেনেকুৱা কিবা এটা যে হ'ব আপুনি কেৱল কামৰ ক্ষেত্ৰতে ষ্ট্ৰিক হ'লে নহ'ব ঘৰৰ কিছুমান কথাটো ষ্ট্ৰিক হ'ব লাগিব তুমি কি ক'ব বিচাৰিছা আপুনি মোৰ কথা এটা ৰাখিবনে কি কথা কোৱাচোন আগতে কওক কথাটো ৰাখিবনে নাৰাখে অ'হো কথাটোতো কোৱা কম যদিহে মোৰ মতে চলে কথাটো কি আপুনি তেখেতলৈ ফোন কৰকচোন কওক যে বৰ্তমান আমি ৰিং চেৰিমনি পাতিবলৈ একেবাৰে ইচ্ছুক নহয় যিহেতুকে আপোনাৰ কথাতেই তেওঁলোকে গুৰুত্ব নিদিলে কিন্তু আপুনি এবাৰ মাত্ৰ ফোন এটা কৰি চাওকচোন সকলোবোৰ উত্তৰ পাই যাব মই তেনেকৈ ফোন কৰিব নোৱাৰোঁ আপুনি এনেকৈ চুপ হৈ থাকিলে নহ'ব নহয় এনেকৈ চুপ হৈ বহি থাকিলে নতুন নতুন সমস্যাবোৰ আহি থাকিব আপুনি এবাৰ ভাবি চাওক মই আহি আছোঁ হেল্ল' ফুকন কওক আপুনি বাৰু ব্যস্ত আছে নেকি নাই বাৰু তেনেকৈ একো নাই কওকচোন আপোনাক এটা কথা ক'বলৈহে ফোন কৰিছিলোঁ
আপোনাক আমাৰ ঘৰলৈ মাতাৰ পাছতো আপুনি চৰি আচলতে মোৰ বিশেষ কাম এটা থকাৰ বাবে মই যি বুজিছো ৰিং চেৰিমনিটো আৰু নহ'বগৈ হোৱাট আপুনি কিয় তেনেকৈ কৈছে মোক ভুল নুবুজিব কিন্তু এই আপোনাৰ বাবেই পৰিবাৰৰ ওচৰত মই লাজ পাবলগীয়া হ'ল যিটো এতিয়া অৱশ্যে আৰু সময়ো নাই গতিকে পাছে পৰে যদি সময় হয় একেবাৰে বিয়াৰ ডেটটো ফিক্স কৰি দিম যিটো ফোন আৰু শুনকচোন সনাতন আপোনালোকৰ ঘৰলৈ গৈছে আপোনাৰ আৰু কিবা কথা থাকিলে তাক জনাই দিব পাৰে হেল্ল' চোৱাচোন নিজৰ ল'ৰাৰ বিয়াখনৰ বাবে কেনেকৈ পিছুৱাই থাকিব লগা হৈছে আপুনি অলপ বেছিকৈ ভাবিছে এইবোৰ কথা আপুনি বৰ বেছিকৈ ভাবি নাথাকিবচোন আমাৰ সহায় হয় এওঁলোক আছে নহয় এনেকৈ আনৰ ভৰসাত হ'ব এতিয়া এইবোৰ কথা মনলৈ আনি এই ধুনীয়া সময়খিনি নষ্ট নকৰিব তেখেতে কি ক'লে তুমি ভবাৰ দৰে তেওঁ মনে মনে থাকিবলৈ বাধ্য হ'ল আৰু মোৰ পৰা তুমি কি বিচৰা নে এতিয়াও বৰ্তমানলৈকে এইখিনিয়ে যথেষ্ট মই সঁচাকৈ এটা অপদাৰ্থ চোৱাচোন নিজৰ ল'ৰাৰ বিয়াখনৰ বাবে কেনেকৈ পিছুৱাই থাকিব লগা হৈছে আপুনি অলপ বেছিকৈ ভাবিছে এইবোৰ কথা আপুনি বৰ বেছিকৈ ভাবি নাথাকিবচোন আমাৰ সহায় হয় এওঁলোক আছে নহয় এনেকৈ আনৰ ভৰসাত হ'ব এতিয়া এইবোৰ কথা মনলৈ আনি এই ধুনীয়া সময়খিনি নষ্ট নকৰিবচোন মোৰোতো সপোন আছিল আমি দুই একেলগে আমাৰ ল'ৰাটোক মানুহ হিচাপে গঢ়ি তুলিম কিন্তু সময়ৰ সিদ্ধান্ত চাওকচোন আমাৰ অজানিতে আমাৰ সপোনবোৰ এটা এটাকৈ পাৰ হৈ গৈ থাকিল ইয়াৰ কাৰণ এটাই কি মই সময়ৰ ওচৰত হাৰ মনা মোৰ দায়িত্ব বুলি একোৱেই নাই নহ'লে তুমি এনেকৈ আনৰ ঘৰে ঘৰে হ'ব দিয়ক বন্ধ কৰক আপুনি কিয় এতিয়া নিজকে দোষী সজাই আছে মই জানো এইবোৰ কথা ধৰি আছো মোৰ লগত যি হ'বলগীয়া আছিল হৈ গ'ল এতিয়া সেইবোৰ কথালৈ মন বেয়া কৰি থাকিলে সেই সময়বোৰ জানো আমি দুনাই ঠিক কৰি ল'ব পাৰিম তথাপিও এটা কথা কি কথা দেউতা আজি দেখোন দুইজনে একেবাৰে বৰ ব্যস্ত হৈ আছে মোক সময় নিদিয়ে নেকি চাচোন চন্দন দেউতাৰ পুৰণি কথাবোৰ খুচৰি আছে চোৱাচোন মই দেউতাৰ কাৰণে কি আনিছোঁ আৰু এইটো তোমাৰ কাৰণে দেউতা চোৱা না তোমাৰ ফিটিংটো কেনেকুৱা সেইকাৰণে খৰধৰকৈ আহিছে চাগে মা মই সৰু হৈ থাকোঁতে তুমি মোক বহুত কিবা কিবি আনি দিছিলা সেয়ে মই ভাবিলোঁ মোৰ ফালৰ পৰা তোমালোককো কিবা এটা দিম চোৱা না দেউতা কেনেকুৱা লাগিছে তোৰ আৰু কাম নাছিল না হ'ব দিয়া লৈ থোৱা সনাতন আহিছে ঠিকে আছে দিয়া মই আপোনাক সনাতন অহাৰ কথা কোৱাৰ পাছতো আপুনি ভালকৈ কোনো ৰেছপন্স দিয়া নাই কি হৈছে আপোনাৰ নাই একো হোৱা নাই মই নেমানো আপোনাৰ মুখখন দেখিয়ে মই ধৰিব পাৰোঁ আপুনি কিবা এটা ষ্ট্ৰেছত আছে কি হৈছে কওকচোন মোৰ বোধেৰে বাবা আৰু কৃতিকাৰ ৰিং চেৰিমনিটো নহয় কি ক'ত কেতিয়া কি ভুল হৈ গ'ল নাজানো কিন্তু মই এটা কথা নিশ্চিত
ইয়াৰ বাবে আমি সকলোৱে খুব বেয়াকৈ পস্তাব লাগিব। ইমান দেৰি কৰিছে সনাতনে, ঘৰৰ গাড়ীখন লৈ পেলাই চিধাই ওলাই গৈছে। ক'ত বা দেৰি কৰিছে? আপোনাক কিবা জনাইছে নেকি? কিয় তোমাক কৈ থৈ যোৱা নাই নেকি? ঘৈণীয়েক আৰু পুতেকক পোৱাৰ পাছত যেনেকৈহে সলনি হ'বলৈ ধৰিছে, এতিয়া দেখিছো ল'ৰা ছোৱালীহালৰ সিহে যেন বিয়াখন পাতি দিব। ৰ'বা, তুমি চিধাই নি তাত পেলালা গৈ যে, তাৰোতো মন এটা আছে। মোৰ এনেকুৱা লাগিছে সি দুদিনমানৰ পৰা বেছিকৈ উৰি ফুৰিব লৈছে। আহিছাতো সেইকাৰণে। মাজনী, তুমি কেনিবা যোৱা নেকি? নাই, এনেই। তুমি চন্দনৰ লগত কথা পাতিছিলা নেকি? নাই, তাক মই বহুতবাৰ ফোন কৰিছিলোঁ, কিন্তু সি একো ৰেছপণ্ডেই কৰা নাই। দেখিলা এতিয়া তেওঁলোক কেনেকৈ সলনি হ'বলৈ লৈছে। কিমান উলহ মালহেৰে অনুষ্ঠানটো পাতিম বুলি যোজা কৰিছিলোঁ, কিন্তু তেওঁলোকে এতিয়া। মা, মই ভাবিছোঁ এবাৰ তাৰ পৰাই আহোঁগৈ। কি তুমি তালৈ যাবা? নাই নাই নাই, তুমি তালৈ কিয় যাবা? কোনো দৰকাৰ নাই। দৰকাৰ আছে মা, তেওঁলোকে হয়তো তোমাৰ সেই কথাবোৰৰ বাবেই ভুল বুজি আছে। আৰু তাকে সুধিবলৈ গৈ তুমি সৰু হৈ আহিবা। তুমি বুজা নাই মা, ইয়াত সৰু হোৱাৰ কথা আহি নপৰে। এটা কাম কৰা, তুমিও ব'লা মোৰ লগত। মই নাযাওঁ দেই, আৰু তুমিও যাব নোৱাৰা।